এয়া চাওক গাইছ আমাৰ ওচৰখন দলঙৰ অৱস্থা বাকীখিনি দেখুৱাই হেল্ল' গাইজ আমাৰ ওচৰতে এটা কেঁচা ৰাস্তা আছে তাকে আজি দেখুৱাম আপোনালোকক চাই থাকিবচোন এয়া চাওক গাইছ কেঁচা ৰাস্তাটো আহি পালো আমাৰ ওচৰৰ পৰা বেছি দূৰ নহয় অলপমান খোজকাঢ়িলে পায় মাত্ৰ 1 মিনিট মানতে খোজকাঢ়ি আহিলে পায় এয়া চাওক ৰাস্তা কেঁচা ৰাস্তা আজি 14 বছৰ আগৰ ৰাস্তা তথাপিও এনেকুৱাই হৈ আছে আজিলৈকে ভালেই নকৰিল ৰাস্তাটো ভাল কৰিম বুলি আৰু চাওক গাইছ কিমান চনত স্থাপন কৰিছিল দলংখন ইয়াৰ প্ৰুফ দেখুৱাইছো বা প্ৰমাণ দেখুৱাইছো এয়া চাওক ৰেকিবৰ দিন দ্বিতীয় ৰেকিবৰ দিন আছিল বিধায়ক মানে ছয়গাঁও সমষ্টিৰ গোটাইখিনি ছয়গাঁৱে হৈছিল এতিয়া আৰু ৰাস্তাৰ সিপাৰখিনি বকছয়গাঁও সমষ্টিৰ পৰা ইপাৰখিনি পলাশবাৰী সমষ্টিৰ পৰা এয়া চাওক কিমান চনত 2012 চনৰে দলং আজিলৈকে ভালেই নহল আৰু এইখন দলংখন হৈছে দলংখন দেখুৱাই আছো কেনেকুৱা একদম গাটা হৈ গৈছে এইখিনি কাৰণ ৰাইজে ভাল কৰিব নোৱাৰে ইমান এনেকুৱা গৰাখহনীয়াৰ দলঙত সেইকাৰণে অসুবিধা হয় ৰাইজে কেনেকৈ ভাল কৰিব আৰু ইমান একদম দলংখনৰ অৱস্থা নাথাকিয়া ভালকৈ ভালে কৰা নাছিলে এইখিনিতো আৰু ৰাইজে মাটি পেলাই বা কামে মাটি পেলাই সেইখিনি সমান কৰিছে প্ৰায় 1-1.5 কিলোমিটাৰ মান ৰাস্তাৰ আৰু এইখিনিকে ভাল কৰি দিয়া নাই আজি 14 বছৰ আগৰ কেনেকুৱা গাটা হৈ গৈছে এইবোৰ দেখাই নাপায় এইখিনি ৰাস্তাখিনিৰে আহা যোৱা কৰিব কিমান কষ্ট হয় মানুহখিনিৰ বাৰিষা হলে নিজে অহা যোৱা কৰিলে গম পোৱা যায় চকচোন কেনেকুৱা হৈ গৈছে মানুহ ৰাতি গলে ভয়ে মানে অচিনাকি মানুহ অহা যোৱা কৰিলে আৰু কেনেকুৱা একদম ডাঙৰ গাটা হৈ গৈছে আৰু চকচোন কেনেকুৱা হৈছে একদম ভয়ংকৰ গৰাখহনীয়া একদম দেখিলে ভয় লাগে গাঁৱৰ এইখিনি আছে 14 বছৰ আগৰ আজিৰ পৰা বা 14 বছৰ তথাপিও ভালেই হোৱা নাই আৰু এইফালে চাওক দলংখন ইটো মোৰ পৰা সিটো মোৰ দেখুৱাই দিছো মই কেঁচা ৰাস্তা এইখিনি কেইদিনমান আহি নিজে কৈছিল ভাল কৰিম বুলি কিন্তু ভালেই নকৰে ৰাস্তাখন 2012 চনৰ ৰাস্তা এতিয়ালৈকে ভালেই হোৱা নাই আৰু আমাৰ ইফালে আহিয়ে নাপাইছিল MLA আৰু এইখনে হৈছে গাইছ আমাৰ ওচৰত থকা দলং সাকৰীয়া বুলি কৈছিল বৰ্তমান পাটগাঁৱৰ নেপালী পৰা বুলি কোৱা হয় মানে সাকৰীয়া আগতে সাকৰী পাৰ হৈছিল আৰু সেইকাৰণে সাকৰীয়া দলং বুলি কৈছিল এতিয়া পাটগাঁও বা নেপালী পৰা বুলিয়ে কোৱা হয় এইখনে আছিল আমাৰ ওচৰৰ দলংখন কমেন্ট কৰিব আৰু ৰাস্তাটো প্ৰায় 1.5 কিলোমিটাৰ মান দীঘল হ'ব আৰু আজিৰ পৰা প্ৰায় 14 বছৰ আগৰ স্থাপন কৰা দলং এতিয়ালৈকে ইমান ভাল হোৱা নাই আৰু দলংখনৰ আৰু এইখিনি ৰাইজেও কৰিব নোৱাৰে যেটো গৰাখহনীয়া হৈ গৈছে না সেইকাৰণে আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল গাইছ